Hi guys, Jtech Assamese নামৰ ইউটিউব চেনেলৰ আজিৰ এইটো অন্যটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি 2-3 দিনৰ পৰা এটা বস্তু ভাইৰেল হৈ আছে, যেটো হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ডৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ যিবিলাক চাকৰি আছে, সেই চাকৰিবোৰ প্ৰায় 3 পৰা 4 লাখ টকালৈকে বিক্ৰী হোৱাৰ কথাটো ভাইৰেল হৈ আছে। বন্ধুসকল, এই কথাখিনি কিমানখিনি সঁচা আৰু কিমানখিনি মিছা তাৰ ওপৰত ভিত্তি কৰি আমি আজিৰ ভিডিঅ'টোত অকণমান আলোচনা কৰিম। বন্ধুসকল, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি কাৰো বিপক্ষে বা সপক্ষে ক'বলৈ নাযাওঁ, আমি যিটো সঁচা বা যিটো সত্য আৰু যিটো লিগেল কথা সেইটোৱে আলোচনা কৰিম। তো কথা হৈছে যে আমি দেখিছোঁ যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ডৰ যিখিনি পৰীক্ষা হৈছে, সেইখিনি পৰীক্ষা আগৰ যিবিলাক অসমৰ কম্পিটিটিভ এক্সাম হৈছিল তাতকৈ মানে 3 গুণতকৈ 4 গুণতকৈ বেছি ক'ব পাৰোঁ যে সেই পৰীক্ষাখিনি স্বচ্ছ আৰু নিকাভাৱে হৈছে। কিয়নো ইয়াৰ যিটো পদক্ষেপ লৈছিল, একেবাৰে ষ্ট্ৰিক্টলি পদক্ষেপটো লৈছিল আৰু প্ৰশাসনে যিখিনি কাম কৰিছে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কৰিছে, তো একেবাৰে ধুনীয়া কাম কৰিছে। তাৰ মাজতে একাংশই দুষ্ট চক্ৰে এইবিলাক ভুৱা প্ৰচাৰ বা বেলেগ ধৰণৰ প্ৰচাৰ চলাই অসমৰ জনসাধাৰণ তথা অসমৰ যিবিলাক পৰীক্ষাৰ্থী আছে সকলোকে মানে মাইণ্ডৰ পৰা ডিমোটিভেট কৰি আছে আৰু লগতে সকলোৰে মনত এটা বেয়া ভাৱনা সৃষ্টি কৰি আছে। বন্ধুসকল, আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে এনেকুৱা কাম হোৱা নাই বুলি। যে একাংশ দালাল শ্ৰেণীৰ লোক আছে, আমি এক কথাত ক'বলৈ গ'লে দালাল বুলি কোৱা হয় যাক, সেই দালাল শ্ৰেণীৰ লোকে মানুহক চাকৰিৰ লোভ লালসা দেখুৱাই পইচা লুটাৰ চেষ্টা কৰে আৰু তেওঁলোকৰ কাম কাজ বেলেগ ধৰণৰ একো নাই, তেওঁলোকে অকল এনেকৈ মানুহক ঠগি পইচাখিনি আৰ্ণ কৰি লয়। এনেকুৱা ব্যক্তিৰ পৰা আপোনালোকে দূৰত থাকিব। যদি এনেকুৱা কোনো ব্যক্তিয়ে আপোনাক লোভ লালসা দেখুৱায়, তেনে ক্ষেত্ৰত আপোনালোকে সেই ব্যক্তিৰ প্ৰতি একশ্যন লওক, পুলিচ কেছ দিয়ক আৰু তেওঁক পুলিচক গতিয়াই দিয়ক। আমি চৰকাৰক দোষ দিব নোৱাৰিম, কিয়নো চৰকাৰে এতিয়ালৈকে যিমানখিনি কাম কৰিছে আমি দেখি আছোঁ যে চৰকাৰে একেবাৰে স্বচ্ছ আৰু নিকাভাৱে কামখিনি আগবঢ়াই লৈ আছে আৰু অতি সোনকালে ইয়াৰ ৰিজাল্টটো উলিওৱাৰ চেষ্টা কৰি আছে। তো আমি আশা কৰোঁ যাতে এনেকুৱা নহয়। যদি কোনো দালাল চক্ৰে এনেকুৱা কাম কৰে, তেওঁলোকক তদন্ত কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে যেন এয়া আমি চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ। আৰু আমাৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়া আছে সেইটো যাতে স্বচ্ছ আৰু নিকাভাৱে সম্পূৰ্ণ কৰি দিয়ে, তাৰে আমি চৰকাৰক অনুৰোধ জনাওঁ। বন্ধুসকল, মই আপোনালোকক এটাই ছাজেষ্ট কৰোঁ যে আপোনালোকে এনেকুৱা নিউজ বা এনেকুৱা তথ্যৰ ওপৰত কাণ নিদি নিজে নিজৰ যিখিনি স্কিল টেষ্ট আছে সন্মুখত, সেই স্কিল টেষ্টৰ বাবে প্ৰস্তুত হওক। আপোনাৰ যদি পৰীক্ষাখিনি ভাল হৈছে, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ কোনো কথা মাইণ্ডত নল'ব, কিয়নো এনেকুৱা ধৰণৰ কথাই আপোনালোকৰ মাইণ্ডটোক ডিমোটিভেট কৰিব, আপোনাৰ মাইণ্ডটো ডিপ্ৰেশ্যনত লৈ আহিব। বন্ধুসকল, এনেকুৱা কোনো ধৰণৰ নেগেটিভ কথা আপোনালোকে নিজৰ মূৰত নল'ব, অকল পজিটিভ কথাখিনিহে আপোনালোকে ভাবি নিজৰ কামখিনি আপোনালোকে আগুৱাই যাব। তো এইখিনি কৈ আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক দিব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ জড়িত যিকোনো তথ্য আগতীয়াকৈ পাবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব আগন্তুক যিকোনো ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পাবলৈ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।